আমি যাবলৈ ওলাইছোঁ তিলৈ নগৰৰ ভাওনা আঞ্চলিক অনুষ্ঠানলৈ। সোণালী জয়ন্তী। চাওঁচোন ব'লক। আমি গৈ আছোঁ। ইমান ধুনীয়াকৈ সজাইছে। সেইদিনা আছিলে ভাওনা ভৰ আখৰা। আমি চাকি দিবলৈ বুলি গৈছিলোঁ। দেখিছেনে ইমান দোকান বজাৰ বহিছে। কিমান ভক্তই চাকি দিবলৈ আহিছে মনোকামনা পূৰণৰ অৰ্থে। সেয়া আমিও গ'লোঁ চাকি দিবলৈ বুলি। চাকিখন জ্বলাই ল'লোঁ আমি। চাকি জ্বলোৱাৰ পিছত আমাক চাহ দিছে খাবলৈ। চাহ খাবলৈ বহিছোঁ। চাহৰ লগত দিছে লাডু, পকা মিঠৈ। দেখিছেনে? চাহটো খাই লওঁ আমি এতিয়া। এইফালে আমি আগফালেদি নাহিলেও গেটৰ সন্মুখে ইমান ধুনীয়াকৈ সজাইছে। এইজনৰ নাম মই সঠিককৈ ক'ব নোৱাৰিম। আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনোবাই জানে যদি। এয়া হৈছে নৰসিংহ। বিষ্ণুৰ ৰূপত কাছ, এইফালে মাছ, মৎস্য অৱতাৰ বুলি কয়। হয়নে নহয় ক'বচোন আপোনালোকে। এইফালে বলৰাম হয়নে নহয় বাৰু। এইফালে বৰাহ, এইফালে শ্ৰী ৰামচন্দ্ৰ। এইজন নাজানিম মই, এইজনো নাজানিম। এইফালে কিতাপৰ দোকান দিছে। বহুত ধুনীয়া ধুনীয়া কিতাপ আছে। ফুলৰ চানেকিও আছে। গল্প, উপন্যাস আদি সকলো। কিতাপত দোকানত ইমান ভিৰ। ইফালে আকৌ গ'লোঁ, এইফালে কাঠৰ বস্তু ওলাইছে ইমান ধুনীয়া ধুনীয়া। চাওকচোন আপোনালোকে।